Hey guys, so আপোনালোকে তো লাষ্ট ভিডিঅ'টো চালি চাগে জোৰৰ কেনেকুৱা পালে চাই আজি বিয়া এতিয়া কেইটা বাজিছে 9:24 হৈছে এতিয়া মই লাইক ফেচ একো কৰা নাই গা চা ধোৱা আছে এনেই এই ড্ৰেছটো পিন্ধি আছোঁ আৰু এইটোৱে পিন্ধিম চাগে বেলেগ আৰু চেঞ্জ নকৰোঁ মই নাযাওঁ যোৱা তোমালোকে এলাহ লাগিছে বহুত এতিয়া এলাহ লাগিলে মোৰ পিছলৈ কি হ'ব নাজানো আৰু এতিয়া মানে ন পুৰুষৰ শ্ৰাদ্ধ হ'ব চ' শ্ৰাদ্ধ বহিব আৰু মানে বহিলেই একচুৱেলি ষ্টাৰ্ট হ'ব আৰু আপোনালোকক দেখাওঁ আৰু এখন আমি একদম চাফা কৰি দিলোঁ পিছৰখিনি দেখাই আছোঁ ৰখক আৰু এতিয়া মানে মই মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত কথা পাতি থাকোঁতে কলত মামাই আহি মোক আইচক্ৰীম দি থৈ গৈছে চ' মই একদম পুলকিত থৈ গ'লোঁ হৈ গ'লোঁ আৰু মানে এতিয়া খাই আছোঁ টেষ্ট অ'কে নাখাওঁ আৰু এইটো নাখাওঁ বুলি কয় কিয় খাইছা নাখাওঁ বুলি কয় কিয় খাইছা দেউতাৰে দি পঠিয়া দেউতাৰলৈ দেউতাই চালা ক'ত আছিলি বহি আছিলোঁ ওপৰত কিয় এই ৰিক্সাটাই এটা কাম কৰি যাতে নাই লগৰ ছোৱালীৰ লগত লেকচাৰ মাৰি আছে কিনি যামচোন আৰু তই পাইছাচোন দেই এই বোলে টাউনৰ পৰা পাব লাগেই নহয় ৰ ইমান নিদিবি ঠাণ্ডা ইমান খাবলৈ খোৱা নাই দেই মই নাখাওঁ এতিয়া আমি টাউন গৈ আছোঁ মই মানে এনেই যাওঁ মোৰ একো কাম নাই খাবি দেই সেইখন আৰু তাৰপৰাতো এতিয়া আমি আহিলোঁ কিন্তু মোৰ মানে বহুতেই টোপনি লাগিছে মোৰ পানী তুলিব যাব মন নাই কিন্তু কালি নিচিনাকৈ দূৰলি ন নেকি দূৰলিটো মই দুলৰি ময়ে ধৰিব লাগিব কাৰণে যাব লাগিব দুবাৰ যাব লাগিব ন আজি দুবাৰ ধৰিব লাগিব মোৰ কালি বাহু বিষাই গ'লগৈ এবাৰ ইটো হাতে যাওঁ এবাৰ ইটো হাতে যাওঁ এণ্ড কেমেৰা কৰিবলৈতো ইমানকৈ টাফ হৈছে মানে দাদাটো আছিলে বুলিয়ে মোৰ এটা ভাল হেল্প কৰিব সেইটো মই এতিয়া ভাবিছোঁ অকণ কৰি থাকোঁগৈ টোপনি লাগিছে তাৰপিছত চাম কি কৰা যায় আধা পেলোৱা তামোল পাণ কালি দিলোঁ আমি আজি আকৌ দি দিয়ক মই তামোল পাণটো দিয়া নহ'লে কৰিলে কামলি হবে বা সাক্ষী আইদেউ পানী তোলো তিনিবা কৰিলে কামলি বাবু কৰি দে জানো ক'ব নোৱাৰি কি বেছিকৈ চাই দেখোন চাবতো এতিয়া চাব মনত ৰেডি আছে আইদেউৰ পানী কাটো কটাই উলি দিয়া মায়ে মই বস্তু লৈ ঘূৰাবলৈ গৈ আছোঁ কোৱা হাঁহিছা কিয়? কি ক'ম? ঘূৰাবলৈ যাওঁ। বুলি
ইয়াতে নহয় মোবাইলে মাইনাৰ হাতত আছিলে ইমান কথা পাতিলা বাৰটা ক্ষতি কৰিলা চববোৰ বাপেকে দিলোঁ আঠটালৈকে নিছিলে আকৌ 12-10টালৈ তুলি আছো তুলিছো ফটো তুলিছো So guys, मैं finally ready हो गई हूँ शरारा पिंधिছোঁ দেখি ধুনীয়া লাগিছে কালি জোৰোণে ৰাতিৰ ৰূপটো চাগে এতিয়া চাম So guys, এতিয়া ভাবিছোঁ অলপমান ওলাই যাওঁ ফটো চটো উঠি আছোঁ ৰিলচ বনাই আছোঁ তো ভাবিছোঁ অকণমান ওলাই যাই পেলাই কিবা এটা খাই আহোঁ মানে মা নাযায় জেঠাই আৰু মাহী এটা যাব মোৰ লগত পাৰ্টি দিব মা এই ঘূৰিব তেতিয়াহ'লে যাওঁ এপাক গৈ আহোঁ আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোক চবেই ফাৰ্ষ্ট টাইম এনেকুৱা লুক কৰিছোঁ চ' বেছি গৰম জেঠাই ফোনতে কথা পাতি আছে আৰু এতিয়া ইয়াতে বহি আছোঁ এইফালে আছে আখিবা এইফালে স্প্ৰাইট খাই আছোঁ এক কইনা এটা কৈছিলোঁ মই কম ৰ এটা বহুত জমনি কথা এটা কৰিলোঁ মই কান্দাটো বহুত বেয়া জমনি কান্দা ঐ দৰা আহিলে আহি গ'ল তোমাৰ মানুহজন
ধৰিব পৰা নাই যে দৰা কিহত আহিছে আৰু এইফালে চেক কিবা ভৰি ধোৱাব ৰখি আছে কিন্তু দৰা অহা নাই এইফালে বাছ এখন ৰখিছে তাৰপৰা এগালমান মানুহ নামিছে আৰু পিছত আকৌ ঘূৰি গুচি গৈছে হাত পাবো টমটমত যদি আহি যায় বা নাযাওঁ বুলি কৈ দিব ৰে আগতে কৈছে যদি দৰা টমটমত আহে মই নাযাওঁ কিন্তু লাইটিং ভাল আছে তাকেতো বাবুহে উৎপাত কৰিছে দৰা মই ইমান ধুনীয়াকৈ ভিতৰত সোমাই কথা পাতি বাবা গণেশ বারবার লাগবো ধরা এসে হ্যাঁ এইটো কাৰণে কৈছোঁ বেটা এফালে যোৱা তোমালোকে এফালে যোৱা বিয়া কৰিব আহিছে চাহ পানী কৰিল ভল কাটা গাটাও কাটা মস্ত কাটা তাকে কি কয় হয় নেকি আপনি কয় হয় নেকি পাৰিলে এন্ট্ৰি ফিজ দিব লাগে এন্ট্ৰি ফিজ দিব লাগে ৰিচিপ্ট বুক ক'ত লিখা নাই তো ৰিচিপ্ট বুক ৰিচিপ্ট লিখা নাই ৰিচিপ্ট মই দিম ৰিচিপ্ট 50 টকা ৰিচিপ্ট 100 টকা ৰিচিপ্ট ৰিচিপ্ট দি দে ৰিচিভ 50 টকা দি 100 টকা লৈ ল লাভ হ'ব এণ্ট্ৰি ফিজটো দিবই লাগিব নহয় পাঁচশ বুলি কৈছো হে মই এইটো দিছো 1000 টকা দিব লাগে 1000 লাগিব 1000 লাগিব আইসকলক হ'ব নহয় কি কৰিবা আইসকলক 1000 টকা লাগে এণ্ট্ৰি কৰিবলৈ নাই এণ্ট্ৰি ফিজ নাই এণ্ট্ৰি ফিজ আছে চেণ্ডেলটো খুলি লোৱা মানে চেল ল'ব দিয়ক হ'ব চেল ল'ব ভৰি ধুৱাব পাৰিব ভালকৈ দি আৰু গাইজ এয়া মোৰ চুলি গতি চাওক কি কৰি পেলালে স্প্ৰে মাৰি একদম হাল বেহাল হৈ গ'ল
এফালে আখৈ দিব আহিছে ইয়াৰ টোপনি কোপনি একোৱে গম পোৱা নাই কি হৈ আছে ইয়াতে এতিয়া খোৱা মেলা নিয়ম আগত কৰিছিলে গামোচা আছে না এনে মুখত লগাই দিয়া এনে মুখৰ আগত লৈ কিনে আকৌ থৈ দিয়া এতিয়া হাতটো ধুনিবা অলপ উত্তৰলৈকে লৈ যাবা হা লগাই দিবা একো নহয় লগাই দিবা খুৱাই দিয়া এতিয়া চব কিমান মৰম খুৱাই দিয়া বেলেগ দিন নোখোৱাবা আকৌ খুৱাই দিয়া আদতটো বেয়া হৈ গ'ল খুৱাই দিয়া মানে খুৱাই দিয়া ভাবি আছে খুৱাই দিলে ভাল আছে ইমান ভাল হয় এতিয়া ভাল পাবি আৰু এতিয়া বিয়া ভাঙিলে 3:55 হৈছে ৰাতিপুৱাৰ এতিয়া একো নামাতে আৰু মুখেৰে মোৰো হালত একদম বেয়া
আৰু এতিয়া বাজিছে ৰাতিপুৱা 7টা বিয়া শেষ একদম চবৰে টোপনি ধৰি আছে এতিয়া চব